হাফ ৰেডি হৈ গ'ল বনোৱা খাবলৈ ভালেই হ'ব যেন লাগিছে এতিয়া মই খৰাইখন সজাই লম খৰাইখন সজাই লৈছো মই কৈছিলো ৰাগমেনাৰ কাৰণে মিঠাই খৰাই দিম বুলি এৰা আনিছিলে আৰু অলপ চেৰি কাটি দিছো ডেকোৰেশ্যন কৰি দিছো চেৰিটো মই ওপৰতে দি দিছো নহ'লে কালাৰটো একদম পিংক হৈ যায় এতিয়া খৰাইখন আগবঢ়াই দিওঁ কি জানেনে মনৰ পৰা যদি কিবা এটা কাম কৰা যায় নহয় মইতো এতিয়ালৈকে গোসানী দেখাই নাই তথাপিও একদম মনৰ পৰা যে কৰিছো সেইকাৰণে কিয় জানো তেওঁক ইয়াতে পোৱা নিচিনা লাগিছে ঘৰতে বৰ বেছি মিছ কৰা নাই মই এয়া হৈছে আমাৰ অষ্টমী স্পেচিয়েল বিৰিয়ানী বনি আছে মই অকণমান আপোনালোকক দেখাই দিছোঁ এইটো মই কেনেকৈ বনাইছোঁ মই পিছত দেখাম আজি ইমানেই লৰালৰি নহয় মোৰ টাইম নাই আৰু আমাৰ ৰাগেও বোলে বিৰিয়ানী খায় তাৰ এনেকুৱা বিৰিয়ানী বনি আছে ইয়াৰ ৰাগৰ বিৰিয়ানী আৰু আচলতে দাগি থাকিব নালাগে বিৰিয়ানীটো মই আপোনালোকক দেখাবৰ কাৰণে উঠালোঁ আৰু ৰাগৰ ফ্ৰুট চালাড ৰেডি হৈ গ'ল পুৰা ধুনীয়া ছেট হৈ আছে ৰাগ আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল ইমানেই ভোক লাগিলে যে মানে হেৰি কেৰাহীখন দেখুৱাই নহ'লে কেৰাহীৰ পৰা ওলোৱা আৰু চাউলটো চব নাই ওলোৱাটো অলপ ভাঙি দিলে এনেকৈ দীঘলীয়া হৈ থাকে আচলতে চাউলটো কিন্তু আজি অলপ ভাঙি গ'ল লৰালৰি হ'ল আৰু আজি এটা বস্তু মিচিং ৰাইতাটো নাই লৈ আমি নাপালোঁ বিচাৰি এইকাৰণে যিটো ভাগৰ পৰা খাইছে চোৱা নিজৰখিনি খাই পেলাই দুষ্ট আমাৰ ফুড চালাড ৰেডি ধুনীয়াকৈ ছেট হৈ গ'ল খাই চাব লাগিব দেই য়াম দিয়া চাৰ্ভ কৰি দিওঁ ৰাগমাইনাই আজি ফ্ৰুট চালাড ইমান বঢ়িয়া বনাইছে ন সঁচাকৈ কৈছোঁ ইমান পোৱালি হয় কিন্তু ইমান ধুনীয়া বনাব বুলি ভবা নাছিলোঁ আৰু আমি আজি ডিব্ৰুগড় গৈ আছোঁ লাঞ্চ কৰা হৈ গ'ল আৰু এতিয়া আমি ওলাই পেলাই যাম ডিব্ৰুগড় হেল্ল' সকলোকে আজি কি ৰাগ আজি আমি ডিব্ৰুগড়লৈ গৈ আছোঁ আজি অষ্টমী পূজা আমি ডিব্ৰুগড়ত চাম অষ্টমী নৱমী দশমী ৰাগমাইনা ডিব্ৰুগড়ত থাকিব ন তেনেহ'লে আমি ডিব্ৰুগড়ত গৈ লগ পাই আছোঁ আজি বতৰটো বেয়া যদিও বিৰাট ভাল লাগিছে এইকেইটা হৈছে দূৰৰ পাহাৰ দেখিছে যিটো পাহাৰ হয় আৰু আমাৰ ৰাগমাইনাই চুচু কৰিবলৈ নামিছে ৰাগু বেলুনো আছে ন চুৰ কৰিবলৈ নামিছে আজি বগীবিল ব্ৰিজৰ ওপৰটো চাওক একদম কুঁৱলী একো দেখা নাই পুৰা কুঁৱলী আহি গ'ল পুৰা বগা আন্ধাৰ একেবাৰে ভালো লাগিছে এতিয়া বাজিছে দিনৰ 4:10 কিন্তু 4টা বেছি নিচিনা লগাই নাই এনেকুৱা লাগিছে ৰাতিপুৱা হ'ব আৰু ভাল লাগিছে ছানছেটটো চাই ভাল লাগে আৰু আজি ফাৰ্ষ্ট টাইম মানে এনেকুৱা বৰষুণৰ বতৰটো পালোঁ ককাৰ গা ভাল নহয় ককা একদম ভাল হৈ যাবলৈ কোৱা তাৰপিছত এই আংকুলৰ খুৰাৰ হাতটো ভাঙিলে হাতটো ভাল হৈ যাবলৈ কোৱা হাতটো একদম ভাল হৈ যায় যাতে আৰু যদি সব ফালৰ পৰা ভাল হয় ৰাগৰ কাৰণে আশীৰ্বাদ দিবা মোৰ কাৰণে আইতাৰ কাৰণে চবৰ কাৰণে আশীৰ্বাদ মনত আহিব তোমাৰটো এতিয়া আমাৰ কুমাৰ দুটা আছে নহয় আকৌ তোমালোককো দি দিম নি খাব
Aman? Malini boleh kan? भाजी की जगह Bhaji na. वो दादा Oh, my God. এয়া আমাৰ কুমাৰী নৱমী কুমাৰী পূজা আমাৰ কুমাৰী চাই আছে আজি কুমাৰী পূজা সেইকাৰণে আজি কুমাৰী পূজা কৰিছোঁ ৰাগ এইফালে ৰাগ এইটো ৰাগ এইটো আজি মহানৱমী মই ঘৰতে কুমাৰী পূজা কৰিলোঁ কুমাৰী পূজা কৰি পেলাই অলপ মন্দিৰলৈ ওলাই গ'লোঁ দুৰ্গা মন্দিৰ আছে আৰু এয়া ফুট চুট লৈ আহিলোঁ হোম কৰি পেলাই তাত পূজা কৰে খুব ভাল লাগিছে মই ভাবিছিলোঁ এইবাৰ পূজা তেনেকৈ একো বিশেষ নহ'ব কিন্তু মানুহৰ মাজত সিমানেই বেছি উৎসাহ দেখিছোঁ যিমান যোৱা বছৰ দেখিছিলোঁ আৰু মাস্কো চবেই পিন্ধিছে আৰু ইয়াতে ডিব্ৰুগড়ত যিকেইখন মেইন পূজা হয় মানে ডেক'ৰেশ্যন কৰে এইবাৰো তেনেকৈ তেওঁলোকে খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে যিখিনি চৰকাৰে নীতি নিয়ম মানিব দিছে সেইখিনি মানি পেলাই ত' আমি সেইখিনিও চাম আৰু আপোনালোককো দেখুৱাম ত' এতিয়া খাই বৈ আজৰি হৈ লওঁ আৰু অলপ ওলাই যাম আকৌ লগ পাই আছোঁ আপোনালোকক তেৰা বয়ফ্ৰেণ্ড मैं तेरा बॉयफ्रेंड तू मेरे गर्लफ्रेंड ओ मेनू कैंडी ना 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 तेरा बॉयफ्रेंड तू मेरी गर्लफ्रेंड ओ मेनू कैंडी ना 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 ओ मेनू कैंडी ना 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 तेरा बॉयफ्रेंड तू मेरी गर्लफ्रेंड ओ मेनू कैंडी ना 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 এয়া ৰাগিয়া আমি পূজা চাবলৈ ওলাইছোঁ এতিয়া বাজিছে ৰাতি 11টা আৰু এইবাৰ মানুহ আছে কিন্তু দেই মানুহ নথকা নহয় 11টা বজাতো কিন্তু বহুত কম যিমান থাকে তাৰ 30%হে মানুহ আছে আৰু আমি 6টা বজাত আহিছিলোঁ নৰা 6টা বজাত আহিছিলোঁ ভাবিছিলোঁ ভিৰ চিৰ নহ'ব চাগে এইবাৰ কিন্তু বহুত ভিৰ আছিলে 6টা বজাত আৰু ইমান বেছি ভিৰ আছিলে নহয় মই মানে প্ৰিপেয়াৰ হৈ নাহিলোঁ আৰু ফোনটোকে ঘৰতে থৈ আহিলোঁ চ' ব্লগ মানে বনোৱা মোৰ নহ'লে তো মই এতিয়া এটা ভিউ এটা দেখাওঁ 11টা বজাত ডিব্ৰুগড়ত কেনেকুৱা চলি আছে গাড়ী কিন্তু আছে ন গাড়ী কিন্তু বহুত আছে কিন্তু এতিয়াও মানে এক্সপেক্ট কৰা নাছিলোঁ কিন্তু মানুহখিনি মানে যিয়ে নহওক সোমাই থকা নাই কিন্তু এবছৰৰ মূৰত পূজা আহে কিয়নো সোমাই থাকিব মই এটা ডিব্ৰুগড়ৰ ভিউটো দেখাইছোঁ হা এয়া দেখাইছোঁ এয়া হৈছে গ্ৰেহাম বজাৰ পূজা জুম কৰি দেখাইছোঁ এয়া চব ভিতৰত মানে মানুহ সোমাব নোৱাৰে আৰু এতিয়া বহুত দেৰি হৈ গ'ল কিন্তু লাইটিঙো আছে বিৰাট ধুনীয়াকৈ কৰে এবাৰো সৰুকৈ হ'লেও তেওঁলোকে বহুত ধুনীয়াকৈ ৰাখিছে মূৰ্তিও আছে এয়া গ্ৰেহাম বজাৰ পূজা এতিয়া আগত চাওঁচোন বলক আৰু কি গ্ৰেহাম বজাৰ পালোহি গ্ৰেহাম বজাৰত কিন্তু ভিৰ আছে মানুহ কিন্তু এতিয়া ওলাই আহিছে আগৰ নিচিনাকি কম যদিও কিন্তু খালী ৰাস্তা নহয় দেই মানুহে গাড়ী লৈ বাইক লৈ মানুহ ওলাই আহিছে ভালেই লাগিছে আহি পেলাই এইভাগ পূজা আমাৰ গংগাপাৰা অলপ ভিতৰলৈ আছে নামি নাযাওঁ বুলি ভাবিছোঁ আৰু নামিব নালাগে ৰা গাড়ীৰ পৰাই চোৱা এয়া হৈছে গ্ৰেহাম বজাৰ পূজা গংগাপাৰা গংগাপাৰা পূজা ধুনীয়া ডেক'ৰেশ্যন কৰিছে এয়া ভাল লাগিছেনে পূজা চাই নমো কৰি ভাল লাগিছে ন ইয়াতে ভিৰটো গম পোৱা গৈছে ভিৰ আছে কিন্তু ভালো লাগিছে তেনেহ'লে নেক্সট আকৌ কি দেখোঁ চাওঁ আমি ঘূৰি গৈ আছোঁ ঘৰৰ ফালে
পূজা চোৱা হৈ গ'ল আৰু 2-3 ভাগমান আছিলে কিন্তু ভিতৰত সোমাবলৈ নিদিয়ে আজি আমি এটা বস্তু পাহৰি গ'লোঁ যে 10টা বজালৈকে পেণ্ডেলবিলাকত সোমাব পাৰ্মিশ্যন আছিলে তাৰপিছত নোৱাৰি আৰু এতিয়াও মানুহৰ ভিৰ মোৰ নিচিনাই হ'ল চাগে অৱস্থাটো জমনি হ'ল 10টালৈকে টাইম দিছিলে পেণ্ডেলৰ ভিতৰত সোমোৱাৰ পৰা কিন্তু আমি পাহৰি গ'লোঁ নিউজ চিউজ কম চাওঁ যে এতিয়া ইমান মানুহ ওলাই আহিছে চব মানুহবোৰ আমাৰ নিচিনা একে অৱস্থা হ'ব তেওঁলোকেও গম নাপায় ভাবিছে 10টা বজাৰ পিছত ওলাই যাম আৰু আৰামছে পূজা চাম কিন্তু ভিতৰতো সোমাব নিদিয়ে মোৰ নিচিনাকৈ গুচি আহিব আৰু চবে ন ৰাগমে না কিন্তু আমি এভাগ চালোঁ ন ধুনীয়া পূজা তেনেহ'লে কাইলৈ লগ পাই আছোঁ ৰাতিপুৱা উঠি পেলাই লগ পাম মই অঁ মোকো দেখুৱাবা দেই মা দেখাম দি বাবা গুড নাইট মই মাৰ কোচতে শুই আছোঁ ৰাতি ঘৰ পাই পেলাই মই আৰু একেবাৰে ভালকৈ সুধিম বাই 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 হা এইখিনি হৈছে মোৰ আটাইতকৈ ভাল লগাৰ জেগা ডিব্ৰুগড় অভাৰ ব্ৰিজ বৰ ভাল লাগে মোৰ এই জেগাডোখৰ সেইকাৰণে দেখাইছোঁ আৰু এয়া ফ্লাইঅভাৰ ওপৰদি গৈ আছোঁ এইখন হৈছে গাৰ্ডেন ট্ৰিট এইখন ইয়াতে বিয়া চিয়াবিলাক হয় হোটেল ৰেষ্টুৰেণ্ট হয় আৰু এতিয়া আছোঁ আমি অভাৰব্ৰিজৰ একদম টপত মোৰ বহুত ভাল লাগে সৰুৰে পৰা এই জেগাডোখৰ ডিব্ৰুগড়ৰ মোৰ ফেভৰেট হয় আৰু ডিব্ৰুগড়ৰ মোৰ ভাল লগা জেগা এডোখৰ দেখাইছোঁ যিডোখৰ মই সৰুৰে পৰা ভাল পাওঁ এতিয়াও ভাল পাওঁ মনটো ভাল লাগি যায় এডোখৰ হৈছে চকিডিঙি চাৰিআলি এইটো চকিডিঙি চাৰিআলি বহুত ভাল লাগে মোৰ কিবা এটা জেগাডোখৰ আজি দশমী পূজা এয়া আমাৰ মন্দিৰ হয় বহুত পুৰণা পূজা বহুত সৰুৰ পৰাই দেখি আহিছোঁ আৰু আজি মা যাবগৈ এয়া মই জুম কৰি দেখাইছোঁ মূৰ্তিজনা আৰু এয়া আমাৰ পুৰোহিত আৰু এয়া হৈছে আমাৰ খুৰী বৰমাসকল চব বহি আছে চবেই চক ইমান ধুনীয়াকৈ সেন্দুৰ খেলি আছে সেন্দুৰ খেলি পেলাই চবেই বহি আছে চবেই কিন্তু মাস্ক পিন্ধি আছে আৰু মোকো একদম সেন্দুৰ লগাই দিলে দেখাম বাৰু মই পিছত আৰু এনেকৈয়ে চবেই ফূৰ্তি কৰে বছৰটো এটা দিনতে এনেদৰে চব একগোট হয় আৰু খুব ভাল লাগে আৰু শান্তি পানীকণ নল'লে যেন মনটো ভালেই নালাগে ইয়াতেও পুৰোহিতে আশীৰ্বাদ কৰিছে আৰু শান্তি পানী দিছে খুব ভাল লাগিলে পূজা মন্দিৰৰ পৰা গৈ পেলাই আহিলোঁ আৰু সকলোকে বিজয়া দশমীৰ শুভেচ্ছা জনালোঁ আৰু মোৰ এয়া বিজয়া দশমী পূৰা লাগি আছে একদম পূৰা সেন্দুৰ সানি পেলালে মুখত আৰু আমাৰ ইয়াত চবেই খুৰীহঁতে এনেকৈয়ে দশমীত ফূৰ্তি কৰে আৰু চব যাতে ভালে থাকক আৰু সুস্বাস্থ্যৱান হৈ থাকক মোৰ এইটোৱে কামনা আৰু আজি গোসানী আগবঢ়াবলৈ যাম আৰু মই ভাবিছোঁ আজি ব্লগটো ইমানতে মই সামৰোঁ চব ভালে থাকক তেন্তে বাই মই আপোনালোকক দেখালোঁ এইবাৰৰ দুৰ্গা পূজা কেনেকৈ উপভোগ কৰিলোঁ কেনেকৈ ফূৰ্তি কৰিলোঁ আৰু বহুত ভাল লাগে দুৰ্গা পূজাৰ কাৰণে মানে সদায় বছৰৰ আৰম্ভণিৰ পৰাই ৰৈ থকা হয় এই দিনটোৰ কাৰণে আৰু মায়ে যাতে সকলোকে আশীৰ্বাদ কৰোঁ সকলো যাতে ভালে কুশলে থাকক এয়াই কামনা এই ভাবি ব্লগটো আজিলৈ তেনেহ'লে ব্লগটো আজিলৈ সামৰোঁ এয়া হৈছে মোৰ দুৰ্গা পূজাৰ ফটো আৰু তেনেহ'লে আকৌ এটা নতুন ব্লগৰ সৈতে আপোনালোকক লগ পাই আছোঁ বাই বাই